নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 12 এপ্ৰিল দিন ৰবিবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো আজি ৰাতিপুৱা এটা খুবেই ডাঙৰ খবৰ। এইবাৰ ভয়ংকৰ বিপদত পৰিছে ইৰাণ, গতিকে ইৰাণক বিপদত পৰিবলৈ নিদিয়ে ভাৰতে। যুদ্ধ জৰ্জৰ ইৰাণলৈ সহায়ৰ হাত আগবঢ়াইছে ভাৰতে। যুদ্ধ বিধ্বস্ত ইৰাণলৈ সহায়ৰ হাত আগবঢ়াইছে ভাৰতে। যুদ্ধবিৰতিৰ চৰ্চাৰ মাজতে ভাৰতে পালন কৰিলে মিত্ৰতাৰ ধৰ্ম। আমেৰিকাই ইজৰাইলৰ বিপৰীতে গৈ ভাৰতে দেখুৱালে এক নিদৰ্শন। ইৰাণৰ জনতালৈ 8খনকৈ ট্ৰাকত ঔষধ প্ৰেৰণ কৰিছে ভাৰতৰ তৰফৰ পৰা। যুদ্ধত আহত হোৱা ইৰাণৰ জনতাৰ প্ৰতি মহানুভূতি দেখুৱাইছে ভাৰতে। এই মুহূৰ্তত জনাইছে এটা খুবেই ডাঙৰ খবৰ। ভাৰতলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে ইৰাণে। দিবলৈছো আন এটা ডাঙৰ খবৰ। অসমীয়া যুৱতীৰ কাপোৰ ফালি আৰক্ষীৰ জালত পৰিছে গুপ্তা পৰিয়ালৰ 2 সদস্য। পাণবজাৰ আৰক্ষীৰ জালত গুপ্তা পৰিয়ালৰ 2 সদস্য আটক হৈ আছে। আৰক্ষীৰ জালত কৃতিক গুপ্তা আৰু প্ৰতীক কুমাৰ গুপ্তা আটক হৈ আছে। এই মুহূৰ্তত জনাইছো এটা খুবেই ব্ৰেকিং নিউজ। যুৱতীৰ মেখেলা চাদৰ ফালি ৰাজপথৰ বিবস্ত্ৰ কৰিছিল এই 2 যুৱকে। ঘটনাৰ পাছতে গুপ্তা উপাধিৰ এই 2 যুৱকৰ বিৰুদ্ধে কঠোৰ সংকল্প লৈছে আৰক্ষীয়ে। ভুক্তভোগী যুৱতীয়ে আক্ৰমণৰ বলি হৈ ৰাজপথতে হৈছিল বিবস্ত্ৰা। শুক্ৰবাৰে ফাঁচী বজাৰৰ ৰাজপথত ঘটিছিল এই ভয়াৱহ ঘটনাটো। পৰৱৰ্তী খবৰ, 331টা বাংলাদেশী হিন্দু পৰিয়ালে ভাৰতত লাভ কৰিছে ভূমিপট্টা। এইবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৰিছে কেইবাটাও ডাঙৰ মন্তব্য। 331টা বাংলাদেশী হিন্দু পৰিয়ালে ভাৰতত লাভ কৰিছে ভূমিপট্টা। তেওঁ একেলগে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে। সবিশেষ জনাইছো, ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। বাংলাদেশৰ পৰা অহা 331টা পৰিয়ালে ভাৰতত ভূমিপট্টা লাভ কৰিছে বুলি মন্তব্য কৰিছে যোগী আদিত্যনাথে। বাংলাদেশৰ পৰা প্ৰযোজিত হিন্দু পৰিয়ালক সুৰক্ষা প্ৰদান কৰিছে ভাৰত চৰকাৰে। বাংলাদেশৰ 331টা হিন্দু পৰিয়ালক ভূমিপট্টা প্ৰদান কৰিছে যোগী আদিত্যনাথে। লখিমপুৰ খেৰিত সকলো হিন্দুক সুৰক্ষা প্ৰদান ঘোষণা কৰিছে যোগী আদিত্যনাথে। একেলগে 331টা বাংলাদেশী পৰিয়াললৈ উপহাৰ প্ৰদান কৰিছে চৰকাৰে। বাংলাদেশৰ পৰা অহা 331টা হিন্দু পৰিয়ালক ভাৰত চৰকাৰে প্ৰদান কৰিছে ভূমিপট্টা। 331টা পৰিয়ালে লাভ কৰিছে ভাৰতত চৰকাৰী বিনামূলীয়া ঘৰ। 331টা হিন্দু পৰিয়ালক ভূমিপট্টা প্ৰদান কৰিছে ইউপি চৰকাৰ যোগী আদিত্যনাথ। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পাছতেই অসমক লৈ ভয়ংকৰ তথ্য প্ৰদান কৰিছে ৱেষ্ট বেংগলৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এনআৰচিৰ পৰা বাদ পৰিল 13 লাখ হিন্দু ভোটাৰ। অসমৰ পৰা 13 লাখ হিন্দু ভোটাৰৰ নাম কৰ্তন কৰা হ'ল এনআৰচিৰ পৰা বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে। লগতে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। এনআৰচিৰ পৰা বাদ পৰিল 13 লাখ হিন্দু ভোটাৰৰ নাম। এইবাৰ অসমত এনআৰচিৰ পৰা বাদ পৰিছে বহু ভোটাৰৰ নাম। নিৰ্বাচনৰ পাছতেই অসমক লৈ ভয়ংকৰ তথ্য দিছে ৱেষ্ট বেংগলৰ মুখ্যমন্ত্ৰীয়ে। অসমত মুঠ 19 লাখ লোকৰ বাদ পৰিছে এনআৰচিৰ পৰা। 19 লাখৰ 13 লাখেই আছিল হিন্দু ধৰ্মাৱলম্বী লোক। 6 লাখ মুছলমান ভোটাৰৰ কৰ্তন কৰা হৈছিল নাম বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে। হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ লাজ লাগিব লাগে বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে। বিজেপিৰ হিন্দু মুছলমানৰ প্ৰতি ৰাজনীতি বন্ধ কৰক। পৰৱৰ্তী খবৰ, খিলঞ্জীয়াৰ ভোটদানত শংকিত হৈ বিৰোধী। নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে পৰাজয় স্বীকাৰ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। এইবাৰ অখিল গগৈয়ে নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই নিজকে পৰাজয় বুলি ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে। ইভিএমক লৈ অখিল গগৈয়ে কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। তেওঁ কয়, হেক নকৰিলে হাৰিব বিজেপিয়ে। হেক যদি নকৰে তেনেহ'লে বিজেপি নিশ্চিত হাৰাটো। হেক নকৰিলে বিজেপি ৰাজ্যত হাৰিবই অথবা দেশত হাৰিবই, এইদৰে মন্তব্য কৰিছে অখিলে। খিলঞ্জীয়াৰ ভোটদানত শংকিত হৈছে এইবাৰ বিৰোধী দল। এতিয়াৰে পৰা ইভিএমক দোষাৰোপ কৰিছিল অখিল গগৈয়ে। ফলাফলৰ পূৰ্বে ইভিএমক হেক খোৱাৰ সম্ভাৱনা জাপি দিছে অখিল গগৈয়ে। মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিল আৰু সদায় থাকিব। এইবাৰ মিয়াক লৈ কঠোৰ ৰাজ্যিক হৈছে সভাপতি দিলীপ শইকীয়াই। মিয়াক লৈ কঠোৰ সৰব হোৱা দেখা পোৱা গৈছে
ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াই মিয়াক বাদ দি খিলঞ্জীয়াৰ অসম গঢ়াৰ হুংকাৰ প্ৰদান কৰিছে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। মিয়াৰ বিৰুদ্ধে বিজেপি সদায় আছিল আৰু সদায় থাকিব বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াই। মিয়াৰ বিৰুদ্ধে দলৰ স্থিতি অপৰিৱৰ্তিত থাকিব বুলি এক ডাঙৰ ঘোষণা কৰিছে দিলীপ শইকীয়াই। নতুন বৰ অসমৰ ভয়ংকৰ চক্ৰান্তৰ বিৰুদ্ধে গৰজি উঠিছে দিলীপ শইকীয়াই।